So hello viewers, মোৰ চেনেল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আগত এটা চাদৰ মেখেলা ভিডিঅ' দিছিলো, আপোনালোক সকলোৱে চাই ভাল পালে, সেইকাৰণে ভাবিলো পাৰ্ট 3 এটা লৈ আহো। কিন্তু আজি আপোনালোক চাদৰ মেখেলা নহয়, কেইখনমান মই শল দেখুৱাম আৰু কেইখনমান চুৰ্ণি দেখুৱাম। কুৰ্তাৰ লগত ল'ব পাৰিব, যিকোনো সালোয়াৰ লগত মিলাব পাৰিব আৰু হ্যান্ডলুম মানে হ্যান্ডলুম কিছুমান কুৰ্তাৰ লগতো আপোনালোকে ল'ব পাৰিব। বহুত ধুনীয়া হয়, কেইখনমান দেখুৱাম। এইবোৰ একদম ইউনিক কালেকশ্যন হয়, এতিয়া আমাৰ ওচৰতে এভেইলেবল আছে। আপোনালোকক মই সেইকাৰণে দেখুৱাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰিব আৰু মই আপোনালোকক প্ৰাইচখিনি লগতে কৈ যাম বাৰু। গতিকে যদি পচন্দ হয় স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। হোৱাটছএপ নম্বৰটো স্ক্ৰীনত দি দিছোঁ আৰু লগতে এইখিনিতে জনাই থওঁ যে ৰিজনেবল ৰেট হয়, লগতে আমি ফ্ৰী ডেলিভাৰী দিম আপোনালোকক। আৰু যদি কিবা ডিফেক্ট থাকে তেনেহ'লে আপোনালোকে আমাক মানে ডিফেক্টটো নাথাকেই, তথাপিও যদি আপোনালোকে ভাবে নহ'লে আপোনালোকে ৰিটাৰ্ণ কৰি দিব পাৰিব বা এক্সচেঞ্জ হৈ যাব। কিন্তু তাৰ কাৰণে আপোনালোকৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে, যিখিনি আপোনালোকে আমাক হোৱাটছএপত কণ্টেক্ট কৰিলে গম পাব। ইয়াত মই গোটেইখিনি কৈ নাথাকোঁ আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক মই এতিয়া প্ৰথমতে চুৰ্ণিখিনি দেখুৱাই লওঁ, গতিকে ব'লক চাওঁচোন। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা কৈ দিওঁ যে আজিৰ ভিডিঅ'টোত মই জেণ্টছৰ কাৰণে কিছুমান জেকেট আছে সেইকেইটাও দেখাই দিম এইখিনিৰ লগতে। গতিকে এই ভিডিঅ'টো বোথ ফৰ লেডিজ এণ্ড জেণ্টছ হ'ব। আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ মই গোটেইখিনি ইনফৰ্মেশ্যন দি যাম ভিডিঅ'টোৰ লগে লগে, চাই থাকক। চ' ফাৰ্ষ্ট এইখন চুৰ্ণিখন হোৱাইট কালাৰ এণ্ড গল্ডেন কালাৰ কাম কৰা আছে, গোটেই বডিত কাম কৰা আছে, একদম চফ্ট হয়। চাওক মই লৈ দেখুৱাইছোঁ, একদমেই চফ্ট হয়, ইমানটো হয়। ব্ৰেডটো পিয়'ৰ কটন হয়, এইখিনি কাম কৰা আছে। আপোনালোকে ডাইৰেক্ট পূৰা ৰেডিমেড হয়, আপোনালোকে ডাইৰেক্ট ল'ব পাৰিব। চিলাবলৈ মেলিবলৈ ইয়াত আৰু বেলেগ একো কাম নাই। চ' আপোনালোকে এখন ধুনীয়াকৈ যিকোনো কালাৰ কুৰ্তাৰ লগত ল'ব পাৰিব, যিহেতু হোৱাইট কালাৰ হয়, যিকোনো লগতে মিলি যাব, বহুত ধুনীয়া হয়। আৰু এইখনৰ আপোনাৰ প্ৰাইচ হৈছে 1200 rupees। চ' এখন ল'বলৈ হ'লে কণ্টেক্ট কৰিব। হোৱাইটত এক পিচেই আছে, বহুত সোনকালে চ'ল্ড আউট হৈ যায়, যিহেতু এইখিনি বহুত ইউনিক কালেকশ্যন হয়, সকলোৱে নাৰাখে, গতিকে বহুত জল্দি গুচি যায়। বেছি নাই এতিয়া কালেকশ্যন ক'বলৈ গ'লে, মই তথাপিও যিখিনি আছে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে চাই থাকক আৰু যদি পচন্দ হয় লগালগ আমাক হোৱাটছএপত কণ্টেক্ট কৰিব। আৰু এইখন হৈছে নেক্সট ব্লেক, ইয়াতে আপোনাৰ গল্ডেন কালাৰ এণ্ড পিংক কালাৰ কাম কৰা আছে, বডিত গোটেই কাম কৰা আছে। এনেকুৱা হয় চুৰ্ণিখন, চফ্ট হয় আৰু একেই হোৱাইটখনৰ নিচিনা, একেই লেংথ মানে ব্ৰেডটো একেই হয়, লেংথটো একেই হয়। এয়া যথেষ্ট দীঘল হয়, মই তললৈকে যোৱা নাই কাৰণে আপোনালোকক গোটেইখন লৈ দেখুওৱা নাই, কিন্তু বহুত দীঘলেই হয় এখন। আপোনালোকে চাওক, এনেকৈও আপোনালোকে ল'ব পাৰে, যেনেকৈ মন যায় আপোনালোকে এইখন ষ্টাইল কৰিব পাৰে যিকোনো কালাৰ কাপোৰৰ লগত। ব্লেকটো চবৰ লগতে যায়েই, তো বহুত ধুনীয়া হয় এইখন, আপোনালোকে ল'ব পাৰে। একেই প্ৰাইচ হয় এইখনৰো, 1200 rupees হয়। আৰু এখন আছে ব্লেকত এইখন ৰাণী পিংক আছে, এইখনত একেই হয় ব্ৰেড আৰু লেংথ। চ' মই খুলি দেখুওৱা নাই গোটেইখন। ৰাণী পিংক কালাৰ আছে এইখনত, বহুত ধুনীয়া হয়, মেটেৰিয়েলটো বহুত চফ্ট হয়, এনেকৈ লৈ বহুত ভাল পাব। চাওক, আৰু এইটো কামটো দেখুৱাই দিওঁ এবাৰ আপোনালোকক। এনেকৈ এইখিনি ইয়াৰ কামটো। চ' আপোনালোকে এখন ল'ব পাৰে। ৰেট চবৰে একেই হয়, ৰেট চবৰে একেই হয়, 1200 rupees হয়। কণ্টেক্ট কৰিব। আৰু এখন আছে ব্লেকত। চ' ব্লেকত আপোনালোকৰ আমাৰ ওচৰত এতিয়া 3খন আছে। এইখনত পিচ কালাৰ কাম কৰা আছে, একদম ইউনিক কালাৰ হয়। মই আপোনালোকক কৈছোঁ এইখিনি কালেকশ্যন আপোনালোকে বেলেগৰ ওচৰত এতিয়া নাপায়, আৰু গতিকে আমাৰ ওচৰতো বহুত বেছি নাই। যদি বিচাৰে ল'বলৈ সোনকালে কণ্টেক্ট কৰিব, গুচি যাব জল্দি। আৰু বহুত ইউনিক মানে বস্তু হয়, আপোনালোকে ল'লে চবেই সুধিব। হেণ্ডলুম হয়, হাতশালত বোৱা হয়, সেইকাৰণে কষ্টটো বেছি হয়। মেচিন মেড একদমেই নহয়, তাঁতশালত বোৱা হয়। বহুত ধুনীয়া আৰু ভাল হৈ থাকিব, ধুলেও কালাৰ নাযায়, একোৱেই কমপ্লেইন নাপায়, না শ্ৰিংক হ'ব, লেংথ একেই থাকিব বছৰ ধৰি। গতিকে আপোনালোকে ল'ব পাৰে, ওৱান টাইম ইনভেষ্ট কৰিব পাৰে, কিন্তু বহুত ভাল ইনভেষ্টমেণ্ট হ'ব। আৰু এইখনৰ প্ৰাইচো একেই, 1200। নেক্সট এখন আছে ব্লুত, এখনেই আছে ব্লুত।
এইটো বহুত ধুনীয়া ব্ৰাইট ব্লু কালাৰ হয়, মানে ৰয়েল ব্লু নহয় আৰু স্কাই ব্লু নহয়, তাৰ মাজত হয়। ব্লুটো বিৰাট ধুনীয়া হয় আৰু ইয়াতে পিংক কালাৰৰ কাম কৰা আছে। বহুত ইউনিক হয় এখন কালাৰটো, বহুত ধুনীয়া, বহুত ধুনীয়া হয়। তো এখন আপোনালোকে ল'ব পাৰে, প্ৰাইচ চবৰে একেই হয়, পূৰা ফুল্লি কাম কৰাই আছে। চ' ডাইৰেক্ট আপোনালোকে ল'বই পাৰিব। নেক্সট আৰু লাষ্ট এখন আছে, এইখন ৰেড কালাৰ আৰু এইখন চাওক গোটেই বডিতে কাম কৰা আছে, এনেকৈ ৰোল ৰোলকৈ কাম কৰা আছে, বহুত ধুনীয়া হয়। এইখন ওলাইছে নে বোলে না সেই কুৰ্তাটো ডিজাইনটোলৈকে ওলায়। তো এইখন আপোনালোকে ল'ব পাৰে। ইয়াতে গল্ডেন কালাৰ এণ্ড ব্লু কালাৰ কাম কৰা আছে। এইবোৰ চব ভাৰ্চেটাইল হয়, আপোনালোকে যিকোনো কালাৰৰ লগত পেয়াৰ কৰিব পাৰে, হেণ্ডলুম হয় ন। চ' আৰু মই আপোনালোকক কৈছোঁ, আৰু এনেই কোৱা নাই, সঁচাই কৈছোঁ, এইবোৰ কালেকশ্যন আপোনালোকে যেতিয়াই তেতিয়াই আৰু চবৰ ওচৰতে নাপায়। আমাৰ ওচৰতো এভৰি টাইম আৰু আমাৰ ওচৰতো এনি টাইম এইবোৰ এভেইলেবল নাথাকে, বহুত ৰেয়াৰলি আহে। সেইকাৰণে মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ, ৰিচটো যাতে বেছি হয়। সকলোৱেতো নাজানে কি কি কালেকশ্যন ৰাখে, কি কি নাই। সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ'টোৰ জৰিয়তে চাদৰ মেখেলাটো আছে বুলি সকলোৱে জানেই, সেইকাৰণে চাদৰ মেখেলা উপৰিও আৰু কি কি থাকে সেইখিনি দেখুৱাই দিওঁ বুলি ভাবিলোঁ। চ' আপোনালোকে এইখিনি ল'ব পাৰে নিশ্চয়, বহুত ধুনীয়া হয়। আপোনালোকে কুৰ্তাৰ লগতো পেয়াৰ আপ কৰিব পাৰিব। আৰু নেক্সট মই কেইখনমান আপোনালোকক ষ্টল দেখুৱাওঁ, ঠাণ্ডাত ল'ব পাৰে, কিন্তু এনি টাইম কালেকশ্যন নাথাকে, সেইকাৰণে মই এতিয়া দেখাইছোঁ। আপোনালোকে ভাবিছে চাগে গৰমত ষ্টল দেখুৱাইছে, কিন্তু কালেকশ্যনটো এনি টাইম যে নাথাকে, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়াই। এইখন হ'ল ষ্টল হয়, এনেকৈ কাম কৰা আছে, বহুত ধুনীয়া। আপোনালোকে চাদৰ মেখেলাৰ লগত পেয়াৰ আপ কৰিব পাৰে। মোৰ এইযোৰ কাপোৰৰ লগতো কালাৰটো বহুত ধুনীয়াকৈ গুচি গৈছে নহয়, বহুত ধুনীয়া হৈছে। আৰু এইবিলাকৰ প্ৰাইচ হৈছে আপোনালোকৰ 1600। ফুল্লি কাম কৰি থোৱা আছে, দহি চহি বটাব নালাগে, ধুনীয়াকৈ কৰি থৈছে গোটেইখিনি। ক'তো সূতা চূতা ওলোৱা নাই, ক'তো একো ডিফেক্ট নাই আপোনালোকৰ। আমাৰ কালেকশ্যনৰ আপোনালোকে কমপ্লেইন একদমেই নাপায়। আমাৰ যোনখিনি ৰেগুলাৰ কাষ্টমাৰ আছে তেওঁলোকে জানে যে আমাৰ কালেকশ্যনৰ একোতে আপোনালোকে কমপ্লেইন নাপায়, কাৰণ আমিও কালেকশ্যনখিনি একদম চিলেক্টেড ৰাখোঁ আৰু একদম চাই চিতিহে গোটেই কালেকশ্যনখিনি ৰাখোঁ, সেইকাৰণে। আৰু নেক্সট এইটো ডিজাইন হৈছে চাওক, প্ৰাইচ একেই আগৰখনৰ দৰেই হয়, আৰু এইটো ইয়াৰে ডিজাইন হয়, ইমান ধুনীয়া। এইবোৰ বহুত ইউনিক কালেকশ্যন হয়, আপোনালোকে সোনকালে সোনকালে লৈ থওক, কাৰণ পাছত এইবোৰ এনি টাইম এভেইলেবল নাথাকে। সেইকাৰণে মই আপোনালোকক এতিয়া দেখাই দিছোঁ। আৰু এনেকুৱা, আৰু এইবোৰ আপোনালোকৰ উলেন নহয়তো, আপোনালোকে চামাৰতো চুনি হিচাপেও এইবিলাক ইউজ কৰিব পাৰে, বহুত ধুনীয়া হয়। ডাঠ হয় মেটেৰিয়েলটো, আপোনালোকে উইণ্টাৰতো আপোনালোকে ল'ব পাৰে, বহুত ধুনীয়া। আৰু কালাৰটো চাওক, কালাৰ কম্বিনেশ্যন কি ধুনীয়া, স্কাই ব্লু, ৰেড এণ্ড বেইজ কালাৰ। আই হোপ আপোনালোকৰ চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট এইখন মানে বেইজ কালাৰ এণ্ড ইয়াতে পেৰট গ্ৰীণ কালাৰ কাম কৰা আছে, বিৰাট ধুনীয়া কম্বিনেশ্যন হয়। পেৰট গ্ৰীণ কালাৰ কাম কৰা আছে, বহুত ধুনীয়া কম্বিনেশ্যন হয়, বিৰাটেই ধুনীয়া। আৰু একদম চফ্ট হয়, একদম মিহি হয় কামবিলাক। আৰু এইখনৰ প্ৰাইচ একেই হয়, গতিকে প্ৰাইচো মই চব কৈ যোৱা নাই। আৰু এক পিচ আছে একেই, ইয়াৰে পেৰট গ্ৰীণ কালাৰ দুটাই পিচ আছে, আপোনালোকে এইকেইটা চাব পাৰে। আৰু এইখনো মই আপোনালোকক আগতে দেখাইছোঁৱেই, ইয়াত খালি কামটো অকণমান সৰুকৈ আছে, এইখনত কামটো অকণমান ডাঙৰকৈ আছিলে, ইয়াত অকণমান সৰুকৈ আছে আৰু ইয়াত অকণমান ডাঙৰকৈ আছিলে। প্ৰাইচ একেই হয়, আপোনালোকে যোনখনেই ল'ব বিচাৰে ল'ব পাৰে। নেক্সট এইখন ৰেড এণ্ড ব্লেক কাম কৰা আছে। এইখনৰ মেটেৰিয়েলটো অকণমান এইখনতকৈ অকণমান বেলেগ হয়। এইখন আৰু এই গ্ৰীণ কাম কৰাখন, আৰু এইখনৰ মেটেৰিয়েলটো একেই হয়, বাকীখনতকৈ
অকণমান বেলেগ হয় গৰম হয় মেটেৰিয়েলটো এইকেইটা আপোনালোকে এইখন উইণ্টাৰৰ কাৰণে ল'ব পাৰে এইখন আৰু এইখনৰ নিচিনা আৰু এখন আছে এইখন এইবোৰ প্ৰাইচ একেই অকণমান স্পাইনে মাজে মাজে ডিষ্টাৰ্ব কৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী কিন্তু পজ কৰি দিয়া স্পাইনি চ' এইকেইখন আপোনালোকৰ উইণ্টাৰতহে ল'ব পাৰিব মেটেৰিয়েলটো ডাঠ হয় গৰম আছে যথেষ্ট আৰু কি মেটেৰিয়েল হয় কি হয় সকলোবোৰ ডিটেইলছ আপোনালোকে আমাক কণ্টেক্ট কৰিলে গম পাই যাব প্ৰাইচটো মই কৈয়ে দিছোঁ আপোনালোকক এইখনো একেই 1600 হয় খালি ফুলটো বেলেগ ফুলৰ কালাৰটো বেলেগ মানে ৰেড এণ্ড ব্লেক কাম কৰা আছে এনেকুৱা আৰু এখন ব্লু কেনেকুৱা লাগিছে মোক জনাব কমেণ্ট কৰি এতিয়া মই জেন্টছৰ যোনকেইটা জেকেট আছে সেইকেইটাও আপোনালোকক দেখুৱাই লওঁ এইখিনিয়ে চুনিয়ৰ ষ্টল আপোনালোকক দেখুৱালোঁ এইখিনি আছে কালেকশ্যন বৰ্তমান নেক্সট আকৌ আহিব সেইখিনি মই আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু এতিয়া বৰ্তমান এইখিনিয়ে আছে আৰু এতিয়া লকডাউনৰ কাৰণে বহুত সহজতে যিহেতু ষ্টক নাহে আপোনালোকে যদি ল'ব বিচাৰে জলদি জলদি লৈ থ'ব চ' এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এই জেকেটখিনি গোটেইকেইটাই মই দেখাম আৰু এই জেকেটখিনি আপোনালোকৰ ডাবল এক্সেল চাইজলৈকে ফিট হৈ যাব বহুত ধুনীয়াকৈ আৰু তাতে যাৰ যেনেকুৱা চাইজ হয় সেইটোলৈ আপোনালোকে অল্টাৰ কৰি ল'ব লাগিব কাৰণ মানে গোটেইখিনি এটা চাইজতে বনি আহে ফ্ৰী চাইজতে তেওঁলোকে চিলাই দিয়ে কমপ্লিট ষ্টিচিং হৈ আছে আৰু বহুত ধুনীয়া হয় ষ্টিচিংটো আৰু হাৰ্ড কালাৰ বনাই দিছে শ্বাৰ্টত যেনেকুৱা কলাৰ থাকে একদম তেনেকুৱা হাৰ্ড কলাৰ হয় আৰু ধুনীয়াকৈ ষ্টিচিং কৰি দিছে বাটন চাটন বহুত ধুনীয়া ভাল কোৱালিটি লগাই দিছে আৰু গতিকে একেটা চাইজতে চিলাই ফ্ৰী চাইজতে গোটেইখিনি চিলাই সেইকাৰণে আপোনালোকে নিজৰ চাইজতে এইখিনি অৰ্ডাৰ কৰি ল'ব লাগিব যাক যেনেকৈ লাগে ফাৰ্ষ্ট এইটো হৈছে ৰেড কালাৰত ইয়াতে হোৱাইট এণ্ড অৰেঞ্জ কাম কৰা আছে এইখিনি আৰু গোটাখিনি আপোনালোকে দেখিছে ব্লেক হোৱাইট এণ্ড অৰেঞ্জ বহুত ধুনীয়া এটা ব্ৰাইট কালাৰ জেকেট হয় বেক চাইডেও কাম কৰা আছে এনেকৈ আৰু এইটোৰ প্ৰাইচ হৈছে আপোনাৰ 1700 ৰুপিজ নেক্সট দুটা আছে গ্ৰীণ কালাৰত ৰেডত এটাই আছে ওৱান এণ্ড অনলি আছে ৰেডত বাকীখিনি চ'ল্ড আউট হৈ গ'ল গতিকে যদি আপোনালোকে ল'ব বিচাৰে সোনকালে ল'ব আৰু এইটো আছে গ্ৰীণ কালাৰত পেৰট গ্ৰীণ কালাৰত এনেকৈ কাম কৰা আছে ব্ৰাইট হয় শ্বাৰ্টটো বহুত ধুনীয়া কালাৰ হয় আৰু এনেকৈ বেক চাইডে শ্ব'ল্ডাৰত এনেকুৱা কাম কৰা আছে এনেকৈ সূতাৰে কাম কৰা আছে বিৰাট ধুনীয়া হয় শ্বাৰ্টটো বাটন লগোৱা আছে হাৰ্ড কলাৰ হয় বাকী চব ছেইম প্ৰাইচো একেই হয় গতিকে গোটেইখিনিয়ে প্ৰাইচ মই কৈ নাথাকোঁ যিহেতু একেই প্ৰাইচ হয় আৰু তাৰ পাছত আছে এইটো গ্ৰীণ কালাৰ হয় আৰু জাষ্ট ফুলৰ কালাৰবিলাকৰ অকণমান ডিফাৰেঞ্চ হয় বাকীখিনি একেই হয় আৰু বেক চাইডে তাত থকা নিচিনাকৈ ইয়াত এইটো ডিজাইন নাই ইয়াত প্লেইন ৰাখিছে তেওঁলোকে আৰু এইটো এনেকুৱা চিম্পল হয় এইটো বহুত ধুনীয়া হয় গোটেই শ্বাৰ্টটোতে কাম কৰা আছে আপোনালোকে ল'ব পাৰে ছেইম প্ৰাইচ দেন আছে আপোনালোকৰ ব্লেক কালাৰত আছে দুটা ছেইম প্ৰাইচ হয় গতিকে প্ৰাইচ কৈ থকা নাই আৰু এইখন জাষ্ট ডিজাইনখিনি আপোনালোকক দেখুৱাই দিছোঁ বেক চাইডে এনেকৈ আছে আৰু ফ্ৰণ্ট চাইডে এনেকৈ আছে ষ্টিচিং হৈ আছে আৰু যিটো ব্লেকত আছে কালাৰটো দেখিনিয়ে আছে এইটো হোৱাইট এণ্ড অৰেঞ্জ কাম কৰা আছে বিৰাট ধুনীয়া হয় ব্ৰাইট কালাৰ হয় আৰু ইয়াতো এনেকৈ সূতাৰে এনেকৈ কাম কৰি দিছে তেওঁলোকে চ' বিৰাট ধুনীয়া হয় এইকেইটা আৰু এই গোটেইখিনি মই যিখিনি দেখালোঁ পিয়'ৰ কটন হয় আপোনালোকে এইকেইটা ল'ব পাৰে গৰম দিনতো পিন্ধিব পাৰে আৰু দেখাইছোঁ আপোনালোকক মই খাদী কাপোৰত দেখাইছোঁ তিনিটা খাদী কাপোৰৰ কালেকশ্যন এইখিনি এইটো অকণমান লং হয় আৰু আপোনালোকে অল্টাৰ কৰি ল'ব পাৰিব কিন্তু কিছুমানে লংকৈ যদি পিন্ধিব বিচাৰে সেনেকৈও পিন্ধিব পাৰে চাওক লংকৈ কিছুমানে ধৰক আপোনালোকে কুৰ্তা পেণ্টৰ লগত বাকী কিবা ধুতিৰ লগত সেনেকৈ কুৰ্তা নিচিনা ষ্টাইলিং এইটো কৰিব পাৰে আপোনালোকে ইয়াতে দুটা পকেটো দিয়া আছে আৰু বহুত ধুনীয়া বাটন লগোৱা আছে চাওক বহুত ধুনীয়া বহুত ভাল কোৱালিটিৰ হয় আৰু এইটো খাদী হয় এইবোৰ চব হাতশালত বোৱা হয় আৰু চিলাই কৰি থৈছে সেইকাৰণে এটা চাইজতে চিলাই কৰিছে মেচিন মেড নহয় এইখিনি তাৰপিছতে সেইটো আছে আপোনাৰ ৰেড ব্লেকত
ডিজাইন আৰু এই গোটেইকেইটা ৰেড ব্লেকতে ডিজাইন কৰা আছে যোনখিনি খাদী হয় কিন্তু এইটো অকণমান লং হয় আৰু এইকেইটা অকণমান শ্বৰ্ট হয় বাকী দুটা বাকী ফুলটোৰ জাষ্ট অকণমান ডিফাৰেঞ্চ কালাৰ একেই হয় বেক চাইডেও আছে আৰু ইয়াতো এনেকৈ সূতাৰে মই আগৰ কেইটাত যে দেখাইছিলোঁ তেনেকৈ শ্ব'ল্ডাৰ পৰ্চনটো তেনেকৈ কাম কৰা আছে আৰু লাষ্ট আছে এইটো একে বেজ কালাৰ হয় ৰেড ব্লেকত কাম কৰা আছে জাষ্ট ফুলখিনি অকণমান ডিফাৰেঞ্চ আৰু বাকী চব একেই হয় ফুলখিনি ইয়াত এনেকুৱা হয় ইয়াত অকণমান এনেকুৱা হৰাইজেণ্টেলি আছে তো এনেকুৱা আৰু বেক চাইডে এনেকুৱা তিনিটা আছে খাদী কাপোৰত বাকীখিনি কটনত আছে সেই 5টা তো আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে জলদি কণ্টেক্ট কৰিব খাদী কাপোৰকেইটাৰ প্ৰাইচ অকণমান বেছি হয় খাদী কাপোৰখিনি প্ৰাইচটো হৈছে 2000কৈ হয় এই তিনিটাৰ বাকীখিনি 1700কৈ হয় গতিকে আৰু বেছি কালেকশ্যন নাই গোটেইখিনি চ'ল্ড আউট হৈ গ'ল অলৰেডি গতিকে যদি ল'ব বিচাৰে তেনেহ'লে মই স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নহ'লে পেজত গৈও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব পেজৰ লিংকটো মই দি দিছোঁ আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে এনেকুৱা আৰু কি আপোনালোকে চাব বিচাৰে সেইটোও মোক কমেণ্ট কৰি জনাব গতিকে আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পাম আজিলৈ আহোঁ থেংক ইউ